নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেন্স অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। আজি আমি কথা পাতিম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত ডিগ্ৰী আৰু পি জি লেভেলৰ মানে যি প্ৰগ্ৰেম, যি এডমিশ্যন নটিচ, সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। আৰু আপোনালোকৰ বেচেলাৰ ডিগ্ৰীৰ প্ৰগ্ৰেমখিনি হৈছে BSc অনাৰ্ছ এগ্ৰিকালচাৰ, BSc অনাৰ্ছ কমিউনিটি ছায়েন্স, BF.SC/B.M.V.SC BSc অনাৰ্ছ হৰিকালচাৰ, BSc অনাৰ্ছ চেৰিকালচাৰ। আপোনালোকে এই মানে ডিপাৰ্টমেণ্টসমূহত আপোনালোকে যদি পঢ়িম বুলি ভাবিছে তেন্তে এডমিশ্যন লৈ ল'ব পাৰিব। আৰু PGৰ কাৰণে দিছে আপোনালোকৰ মানে পষ্ট গ্ৰেজুৱেট MSc এগ্ৰিকালচাৰ, তাৰপিছত ইনক্লুডিং চেৰিকালচাৰ, বায়'টেকনলজি, চিডছ ছায়েন্স এণ্ড টেকনলজি, তাৰপিছত MSc হোম ছায়েন্স, MBA এগ্ৰি বিজনেছ, তাৰপিছত মই ৰেণ্ডমলি কৈ গৈছোঁ। তাৰপিছত দিছে আপোনালোকৰ PhD এগ্ৰিকালচাৰ, তাৰপিছত ভেটি কালচাৰ হোম ছায়েন্স, ফিচাৰী ছায়েন্স, etc. তাৰপিছত হাউ টু এপ্লাই, ইণ্টাৰেষ্টেড এণ্ড eligible candidates may apply online for admission into the following degree programs the university for the sessions 2019 to 2020. তাৰপিছত যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে ইউনিভাৰ্চিটিখনৰ যি অফিচিয়েল ৱেবছাইট তাত গৈ তেওঁলোকে এপ্লিকেশ্যন ফৰ্মসমূহ তেওঁলোকে পাব, তাত এভেইলেবল হৈ আছে, যোনটো আমাৰ অফিচিয়েল নটিফিকেশ্যন আমাৰ ডেছক্ৰিপশ্যন লিংকত অতি সহজে পাই যাব। চ' ইচ্ছুক তথা অৰ্হতাপূৰ্ণ প্ৰাৰ্থীয়ে যদি এগ্ৰিকালচাৰত ডিগ্ৰী আৰু PG কৰিব বিচাৰিছে তেন্তে তেওঁলোকে ইয়াত নিশ্চয় ট্ৰাই মাৰিব পাৰে। চ' এইখিনিয়ে আছিলে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত ওলোৱা কিছু প্ৰগ্ৰেম। চ' ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।